চিকিৎসক হ'ব বিচৰা ছোৱালীজনী কেনেকৈ আচলতে অসমৰ এজন শ্ৰেষ্ঠ নিউজ এংকৰ হৈ পৰিল বা এগৰাকী এতিয়াৰ যোনটো পৰিচয় আপোনাৰ সেই পৰিচয়টোক লৈ আপুনি যথেষ্ট সুখী নে আপুনি এগৰাকী চিকিৎসক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলে ইয়াতকৈ আৰু অধিক সুখী হ'লে আপুনি বিভিন্ন ক্ষেত্ৰস্থলৰ লগত জড়িত লোকসকলৰ ইণ্টাৰভিউ কৰিছে বা বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আপুনি আহিছে গতিকে আপুনি নিজেও এগৰাকী চিকিৎসক হ'ব বিচাৰিছিলে কিন্তু পৰৱৰ্তী সময়ত আপুনি নিজকে এগৰাকী দক্ষ সাংবাদিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে যে আপুনি কি ভাবে যে এজন মানুহৰ জীৱন নিজে ভবা ধৰণে নিজে পৰিকল্পনা কৰাৰ ধৰণে কিমান দূৰ যুক্তিসংগতভাৱে আগুৱাই লৈ যোৱা সম্ভৱ বা নিজে নমস্কাৰ বয়সকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক সদায় যেনেকৈ আমি এজন নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহোঁ আজি এজন নতুন অতিথিৰ সৈতে আকৌ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আজি মোৰ সৈতে উপস্থিত আছে অসমৰ টেলিভিছন চেনেলবোৰৰ মাজত এগৰাকী তাৰকা বুলি ক'লেও হয়তো ভুল কৰা নহ'ব অসমৰ জনপ্ৰিয় নিউজ এংকৰ নৱনীতা কলিতা বাইদেউ মই নৱনীতা কলিতা বাইদেউৰ বিষয়ে আচলতে বহুত কথা জানিবলগীয়া আছে এটা সৰু ইণ্টাৰভিউৰ মাধ্যমেৰে সকলো কথা হয়তো জনা সম্ভৱ নহয় আচলতে তেখেতৰ সৈতে আজি কিছু চিৰিয়াছ কথা পাতিম আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম মই পোনে পোনে বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ নৱনীতা বা যদি আপুনি মোক শুনা পাইছে শুনিছোঁ আবেদুৰ স্বাগতম জনাইছোঁ ধন্যবাদ থেংক ইউ ছ' মাছ মোক তুমি এনেধৰণে মতাৰ বাবে আৰু লগতে তোমাৰ লগত মই কথা পাতিব পাৰিছোঁ লগতে দৰ্শকসকল আমাৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁৰ লগতো তোমাৰ জৰিয়তে এটা মাধ্যম হিচাপে মই জড়িত হ'ব পাৰিম নিশ্চয় থেংক ইউ বা মই প্ৰথমে চমুকৈ আপোনাৰ জন্ম বাসস্থান আৰু শিক্ষাৰ বিষয়ে জানিব বিচাৰিম আৰু তাৰপিছত বাকী কথাখিনি পাতিবলৈ চেষ্টা কৰিম আবিদুৰ জন্ম মোৰ গুৱাহাটীত কিন্তু মোৰ বাসস্থান মোৰ মাহঁতৰ ঘৰ ঢেকীয়াজুলিত আৰু মোৰ জন্ম অৱশ্যে জুলাই মাহৰ 20 তাৰিখে মোৰ জন্ম হৈছিলে আৰু মোৰ শিক্ষা তোমাৰ আৰম্ভণি তেজপুৰত তাৰপিছত ঢেকীয়াজুলিত আৰু তাৰ পৰা গুৱাহাটীত মই MA পাছ কৰিছোঁ ইংলিছ মেজৰ হিচাপে লৈ অনাৰ্ছ হিচাপে লৈ হয় সংবাদ মাধ্যমত আপুনি প্ৰথম কেতিয়া ভৰি দিছিলে বুলি যদি মই সংবাদ মাধ্যমত 2007 চনত এতিয়াতো বহুত বছৰ হ'ল দৰাচলতে 2007 চনতে আৰম্ভ হৈছিল আৰু এতিয়া 2020 গতিকে বহুত দীঘলীয়া সময় নহয় জানো হয় হয় মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে একেবাৰে যদি সহজ ভাষাত মই আপোনাক সুধোঁ যে আপুনি মই জনাত আপুনি এজন চিকিৎসক হ'ব বিচাৰিছিলে গতিকে মই সহজ ভাষাত যদি আপোনাক মই এনেদৰে সুধোঁ যে চিকিৎসক হ'ব বিচৰা ছোৱালীজনী কেনেকৈ আচলতে অসমৰ এজন শ্ৰেষ্ঠ নিউজ এংকৰ হৈ পৰিল বা বাতৰি পৰিৱেশক হৈ পৰিল এই কথাটো সঁচা যে মই চিকিৎসকে হ'ব বিচাৰিছিলোঁ কাৰণ মই ছায়েন্সত পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী তাৰপিছত আচলতে সেই সময়ত হয় যে পিতৃ মাতৃয়ে বিচাৰে যে সন্তান ইডাৰ ডক্টৰ হওক নহ'লে চিকিৎসক হওক নহ'লে ইঞ্জিনিয়াৰ হওক এনেকুৱা ধৰণৰ ধাৰণা আৰু ময়ো তেতিয়া ভাবিছিলোঁ যে চিকিৎসক হোৱা অৰ্থ এইটোৱে যে মানে এটাতো একদম ফ্ৰী এণ্ড ফ্ৰেংক ইনকাম চ'ৰ্চটো বহুত ভাল হয় গতিকে সেইবোৰ কথা ভাবিছিলোঁ কিন্তু নহ'লগৈ আচলতে আৰু খুব একচুৱেলি চিৰিয়াছো নাছিলে এটা সাধাৰণ মোৰ চিনাকি দাদা এজনৰ থ্ৰু মনোৰঞ্জনা সিঙৰ যিজন ড্ৰাইভাৰ আছিলে তেওঁ আমাক তেওঁৰ চিনাকি আছিল আৰু তেওঁ ক'লে যে এনেকৈ ইণ্টাৰভিউ চলি আছে দি চাব পাৰে তো মই আৰু এগৰাকী আছিল আমাৰ লগত আমি দুয়ো গৈছিলোঁ NETV অফিচত ৰিহাবাৰীত তেতিয়া অফিচটো আছিলে তাতে গ'লোঁ তেতিয়া NETVটো খুবেই পপুলাৰ আছিল নৰ্থ ইষ্টত আচলতে কিন্তু ইমান চিৰিয়াছ নাছিলোঁ মানে এইটোক লৈ পেলাই যে মানে মিডিয়াত আহিম কাৰণ মিডিয়াত আহিম বুলি কেতিয়াও ভবাই নাছিলোঁ গতিকে গৈ পেলাই ইণ্টাৰভিউটো যেতিয়া দিলোঁ বহুত সময় বহিবলগীয়া হৈছিল অৱশ্যে বহু সময় গোটেই দিনটো ৰখিলোঁ তাৰপিছত বিয়লি ভাগলৈ তেখেতে মানে ক'লে যে ঠিক আছে কাইলৈৰ পৰা আহি যোৱা বিশ্বাসেই হোৱা নাছিলে আচলতে যে মানে ইলেক্ট্ৰনিক মিডিয়াত এনেধৰণে মানে মই কিন্তু মানে সহজে সোমাব পাৰিছোঁ বুলি মই ক'ম কিন্তু আজিৰ দিনত অৱশ্যে সিমান সহজ নহয় মই কিন্তু বিশ্বাস কৰিব পৰা নাছিলোঁ যে ইমান সহজে টিভিত ওলাবলৈ পাম বুলিতো ভবাই নাছিলোঁ
আৰু আচলতে আপুনি প্ৰথম দিনাখন যেতিয়া আপুনি NDTV জইন কৰিছিল সেইদিনাখনেই চাগে স্ক্ৰীনত ওলাইছিল সেইদিনাখনেই চাগে আপুনি সেইদিনা সেইটো কথাটো আৰু মানে মোৰ যিসকল সহযোগী আছিল আচলতে মই কনিষ্ঠতম আছিলোঁ তেতিয়া আৰু ছাব এডিটাৰ আৰু এংকাৰ হিচাপে মোক ইংলিছ ডেস্কত চাকৰিটো দিয়া হৈছিলে গতিকে মই ডিৰেক্টলি নিউজৰ লগত নিউজ পঢ়িবলৈ মোক দিয়া নাছিল কাৰণ মোৰ এক্সপিৰিয়েঞ্চ নাছিলে কিন্তু যিদিনা মই জইন কৰিছোঁ সিদিনা আচলতে ৱেডাৰ বতৰা বুলি আগতে গৈছিল গতিকে বতৰৰ খবৰ জানতে ৱেডাৰ যিগৰাকীয়ে পঢ়ে বা তাৰ কাৰণে এক্সট্ৰা এংকাৰ নাছিলে আৰু মনোৰঞ্জনা সিঙে তেতিয়া ক'লে আৰে वो नई लड़की है ना उसको बोल दो पढ़ेगी আৰু মই সিদিনা দৰাচলতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই প্ৰিপেয়াৰ্ড নহয় কেনেকৈ মানে কি কিন্তু ক'লে যে পঢ়িব লাগিব তো গ'লোঁ আৰু মানে তাত যিসকল তেতিয়া মোৰ সহকৰ্মী আছিল তেওঁলোকে মানে চাবলগীয়া এটা অৱস্থা হৈছিল যে কেনেকুৱা পৰিস্থিতি হৈছিল এতিয়া সেইদিনাখন আপুনি যিহেতু প্ৰথম আছিল প্ৰথম দিনাখনেই আপুনি তেনেকৈ সেই এক্সপিৰিয়েঞ্চটো আপোনাৰ আচলতে কেনেকুৱা আছিল কিবা নাৰ্ভাছ হৈছিল বা absolutely nervous আচলতে সাংঘাতিক নাৰ্ভাছ মই ঘামি জামি মোৰ অৱস্থা নোহোৱা হৈ গৈছিল কাৰণ টিভিত যেতিয়া এটা বস্তু লাইভ যায় অৱশ্যে মোৰতো লাইভ যোৱা নাছিলে ভগৱানৰ কৃপাত কিন্তু লাইভ নগ'লেও ৰেকৰ্ডিং কৰিলেও মানে আমাৰ সহজ নহয় কাৰণ প্ৰথমবাৰ যিহেতু ডিৰেক্টলি কেমেৰা ফেচ কৰিবলগীয়া হৈছিল একেবাৰে সহজ নাছিল কিন্তু মোক যিসকল তেতিয়া সিনিয়ৰ্ছ আছিলে আৰু সহকৰ্মী আছিল সকলোৱে কিন্তু মোক যথেষ্ট উৎসাহ দিছিল আৰু কৈছিল যে কৰা কৰিলেহে পাৰিবা নাৰ্ভাছনেছ মই সাংঘাতিক নাৰ্ভাছ কিন্তু এটা কথা সিদিনা যিটো টপ মই পিন্ধি গৈছিলোঁ সেই টপটো মই এতিয়াও ৰাখি থৈ দিছোঁ কাৰণ সেয়া মোৰ কাৰণে স্মৃতি বিজড়িত এটা দিন যিটো হয়তো মই নমৰালৈকে মোৰ মনতেই থাকিব সদায় নিশ্চয় 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 বা আপুনি যিহেতু এগৰাকী চিকিৎসক হ'ব বিচাৰিছিল কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ নিজকে এগৰাকী দক্ষ সাংবাদিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আপুনি কি ভাবে আপুনি এগৰাকী এতিয়াৰ যোনটো পৰিচয় আপোনাৰ সেই পৰিচয়টোক লৈ আপুনি যথেষ্ট সুখী নে আপুনি এগৰাকী চিকিৎসক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলে ইয়াতকৈ আৰু অধিক সুখী হ'লেহেঁতেন বা আত্মসন্তুষ্টি লাভ কৰিলে এই দুয়োটা কিন্তু দুয়োটা ক্ষেত্ৰই বেলেগ বা দুয়োটা বৃত্তিয়ে বেলেগ কিন্তু দুয়োটা বৃত্তিতে এতিয়া যদি আমি চাওঁ এতিয়াৰ পৰিস্থিতি যদি চাওঁ তেতিয়াহ'লে দুয়োটা বৃত্তিতে যিসকল লোক নিয়োজিত হৈ আছে তেওঁলোক বৰ্তমান ফ্ৰণ্টলাইন ৱাৰিয়াৰ্ছ বুলি কৈছে চিকিৎসকো ফ্ৰণ্টলাইন ৱাৰিয়াৰ্ছ আৰু সাংবাদিকো ফ্ৰণ্টলাইন ৱাৰিয়াৰ্ছ কিন্তু মই যিহেতু কেতিয়াও সাংবাদিকতা কৰিম বুলি ভবা নাছিলোঁ তাৰ কাৰণে অৱশ্যে এতিয়া অনুভৱ কৰোঁ যে যি হয় ভালেই হয় বুলি যিটো কোৱা এষাৰ কথা আমাৰ আছে যে যি হয় ভালে হয় গতিকে হয়তো মোৰ বাবে এয়াই আছিল বা ডেষ্টিনি হয়তো ইয়াকে কয় যাৰ বাবে মই চিকিৎসক নহ'লোঁ মোৰ ভণ্টি অৱশ্যে চিকিৎসক কিন্তু তাইক দেখিলে মই এতিয়াও কওঁ যে ময়ো হয়তো ডক্টৰ হ'লোঁ হয় কিন্তু নহ'লোঁ বাৰু যি কি নহওক হয়তো চিকিৎসক হোৱা হ'লে ইমানখিনি চাগে মানে যিখিনি মানুহে মোক আদৰ কৰে যিখিনি মানুহৰ পৰা মই মৰম আদৰ পাওঁ পৰামৰ্শ পাওঁ হয়তো সিমানখিনি নাপালোঁ হয় আৰু কয় যে সেয়াই হয় যি বিধাতাই যি বিচাৰে যেনেকৈ হোৱাটো বিচাৰে তাকেই হয় গতিকে মোৰ বাবে হয়তো এনেধৰণেই প্লান কৰি থোৱা আছিলে ভগৱানে সেইকাৰণে এনেকেই হ'ল আৰু কেতিয়াবা অৱশ্যে ভাবোঁ যেতিয়া অকণমান যেতিয়া মন চন বেয়া লাগি থাকে তেতিয়া ভাবোঁ যে চিকিৎসক হোৱা হ'লেতো চাগে এইখিনি ফেচ কৰিবলগীয়া নহ'ল হয় তেনেকুৱা ধৰণৰো হয় হয় নিশ্চয় মই ইয়াৰ সৈতে সংগতি ৰাখি পেলাই আৰু এটা প্ৰশ্ন যদি মই আপোনাক কৰোঁ যে যিহেতু আপুনি যথেষ্ট অভিজ্ঞ আপুনি প্ৰায় 14 বছৰ কাল আপুনি সংবাদ মাধ্যমত আপুনি জড়িত হৈ আছে বা আপুনি বিভিন্ন ক্ষেত্ৰস্থলৰ লগত জড়িত লোকসকলৰ ইণ্টাৰভিউ কৰিছে বা বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আপুনি আহিছে বা মই কম বেছি পৰিমাণে আপুনি বহুতৰ জীৱন পৰিক্ৰমাৰ বিষয়েও অধ্যয়ন কৰিছে গতিকে আপুনি নিজেও এগৰাকী চিকিৎসক হ'ব বিচাৰিছিলে কিন্তু পৰৱৰ্তী সময়ত আপুনি নিজকে এগৰাকী দক্ষ সাংবাদিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আপুনি কি ভাবে মোৰ প্ৰশ্ন হ'ল যে আপুনি কি ভাবে যে এজন মানুহৰ জীৱন নিজে ভবা ধৰণে নিজে পৰিকল্পনা কৰাৰ ধৰণে কিমান দূৰ যুক্তিসংগতভাৱে আগুৱাই লৈ যোৱা সম্ভৱ বা নিজে ভবা ধৰণে নিজকে আচলতে আগুৱাই লৈ যোৱাটো কিমান দূৰ সম্ভৱ আপুনি কি ভাবে চোৱা এটা কথা মই ক'ম যে মানে সকলোৱে ভাবি থয় যে মই এনেকৈ কৰিম তেনেকৈ কৰিম সকলোৰে প্লানিং থাকে
কিন্তু তাৰ মাজতো পৰিস্থিতি বা চাৰ্কামষ্টেন্সেছ প্লে আ গ্ৰেট ৰোল বুলি যে কয়, পৰিস্থিতিৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে। তাৰ মাজতো এনে বহু লোক আছে যিসকলে যেনেধৰণে নিজৰ জীৱনটোক গঢ়িব বিচাৰিছিল তেনেধৰণে তেওঁলোকে গঢ়িছে, কিন্তু বহুতে হয়তো ভবা ধৰণে গোটেইখিনি নহয় বা পৰিকল্পনা যেনেকৈ কৰে তেনেকৈ নহয়গৈ। তো যুক্তিযুক্ততাৰ কথা দৰাচলতে চব কথাতে ক'ব নোৱাৰি। কিয় নোৱাৰি? কাৰণ আজি যদি মই যুক্তি দৰ্শাওঁ কোনোবা এজন লোকৰ জীৱনক লৈ যে সেই মানুহজন এনেকুৱা হ'ব বিচাৰিছিল কিন্তু নোৱাৰিলে এনেকুৱা হ'ল, তেতিয়াহ'লে মোৰ দৃষ্টিভংগী যিটো বা মই সেই মানুহজনক যি দৃষ্টিভংগীৰে মই চাই আছোঁ, তেওঁৰ দৃষ্টিভংগীৰে তেওঁৰ জীৱনৰ সেই আদৰ্শটো বেলেগ হ'ব পাৰে। গতিকে মানে আমি আনৰ দৃষ্টিৰে যদি নিজকে চাওঁ তেতিয়াহ'লে হয়তো এটা বেলেগ ছবি দেখিম, কিন্তু আমাৰ নিজৰো নিজৰ প্ৰতি এটা যি আমি নিজে নিজকে বেছি ভালকৈ জানো নহয় জানো আনতকৈ। গতিকে যুক্তি দি পেলাই মই যুক্তিযুক্ততাৰ কথাটো তাৰমানে ইয়াত নাহে বুলি ভাবোঁ, কাৰণ মতাদৰ্শ সকলোৰে বেলেগ আৰু সকলোৱে যেনেধৰণে জীৱনটো আগবঢ়াই লৈ যাব বিচাৰে তেনেকৈ নিয়ে। যিমান দূৰ সম্ভৱ হয়, মই দেখিছোঁ যিমান দূৰ সম্ভৱ যিমান পাৰি সিমানলৈকে মানুহে নিজৰ জীৱনটো যেনেকৈ ভাবিছে তেনেকৈয়ে গঢ়িবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া মানুহ সদায় পৰিস্থিতিৰ দাস বুলি কয়, গতিকে পৰিস্থিতি যদি অনুকূল নহয়, প্ৰতিকূল হয়, তেতিয়াহ'লেতো যেনেধৰণৰ হ'ব লাগে তেনেধৰণে হয়। এতিয়া মইতো আজি চিকিৎসকে হ'লোঁ হয়, নহ'লে সংবাদকৰ্মীটো নহ'লোৱে হয়। নিশ্চয় নিশ্চয়। বা আপুনি যেতিয়া প্ৰথম টেলিভিশ্যনত ওলাইছিলে তেতিয়া আপোনাৰ ঘৰৰ মানুহৰ ৰিয়েকশ্যন বা আপোনাৰ ৰিলেটিভৰ ৰিয়েকশ্যন কেনেকুৱা আছিলে? টিভি একচুৱেলি আমাৰ ঘৰত কোনো টিভিৰ সৈতে জড়িতই নহয়, গতিকে প্ৰথম ৰিয়েকশ্যনটো আছিল যে ছাৰপ্ৰাইজ। একচুৱেলি সকলো আচৰিত হৈছিলে আৰু প্ৰথম মই মানে জনাবলৈ অলপ ভয়ো কৰিছিলোঁ। একমাত্ৰ মাহঁতকে জনাইছিলোঁ, বাকী সম্পৰ্কীয়বোৰক পিছত মাহঁতে জনালে আৰু লাহে লাহে তেওঁলোকে গম পোৱা হ'ল। কিন্তু মানে ফাৰ্ষ্ট ৰিয়েকশ্যন ৱাজ এ ছাৰপ্ৰাইজ। তই সঁচাকৈ কৰিবিনে? তই পাৰিবিনে? মোৰ মাৰ প্ৰশ্নটো আছিল তই পাৰিবিনে? তাৰমানে মোৰ মা মোৰ আটাইতকৈ ডাঙৰ ক্ৰিটিক। তেওঁ প্ৰত্যেকটো বস্তুতে মানে আনে যদি ভাল দেখে তেওঁ কিন্তু কিবা নহ'লে কিবা খুঁত এটা উলিয়ায়, আৰু তেওঁ এইটো বিচাৰে যে মানে যিমান দূৰ সম্ভৱ মই নিখুঁতভাৱে যাতে কামটো কৰিব পাৰোঁ। ফাৰ্ষ্ট ৰিয়েকশ্যন বুলি ক'বলৈ গ'লে মাই ডেড ৱাজ ভেৰি হেপী। দেউতাই বিৰাট ভাল পাইছিল আৰু মা বিৰাট ছাৰপ্ৰাইজড, আৰু পাৰিব নে নোৱাৰে ঠিক নাই, ইমান মানে টিভিত ওলোৱা সহজ নহয়, এনেকৈ কৰিব নোৱাৰ, ছিৰিয়াছলি কৰিব লাগিব, এই সেনেকুৱা ধৰণৰ কথাবোৰ আছিলে আৰু।